হাই বন্ধু-বান্ধৱীসকল, ৱেলকাম জনাইছোঁ অলি মেডিচিন ইউটিউব চেনেললৈ। মই ফজলুল কৰি বন্ধু-বান্ধৱীসকল, মই আজিৰ এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়, অত্যন্ত প্ৰয়োজনীয় হয়, প্ৰায়বোৰ মানুহৰ ক্ষেত্ৰত দৰকাৰী হয়। গতিকে ভিডিঅ'খন শেষলৈকে চাব। বন্ধু-বান্ধৱীসকল, আজিৰ টপিকটো হ'ল মেৰিলিন ডিয়াছ ছাছপেনশ্যন বা চিৰাপ। মেৰিলিন ডিয়াছ চিৰাপ, এই চিৰাপটো কি কি বেমাৰ হ'লে আমি খাব পাৰোঁ, বা ইয়াক খোৱাৰ নিয়ম কি, ইয়াৰ ছাইড ইফেক্ট কি, বা কি কি কম্পজিশ্যনে বনোৱা হৈছে, কিমান দামত ইমান, বা কোনটো কোম্পানী বনাইছে, সকলো তথ্য আমি জনাবলৈ চেষ্টা কৰিম। বন্ধু-বান্ধৱীসকল, ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধু-বান্ধৱীসকল মোৰ ভিডিঅ'খন নতুন চাইছে, মোৰ চেনেলখন নতুন চাইছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকন টিপিবলৈ নাপাহৰিব, আৰু যদি মেডিচিনটো খাই আপোনাৰ উপকাৰ হয় তেনেহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইখিনি কৈ মই ভিডিঅ'খন আৰম্ভ কৰিব লৈছোঁ। বন্ধু-বান্ধৱীসকল, মেৰিলিন ডিয়াছ ছাছপেনশ্যন বা চিৰাপ, এই চিৰাপটো প্ৰথমে জানিম কোনটো কোম্পানী বনাইছে। এইটো বনাইছে ইমচি ফাৰ্মাচিউটিকেলছ প্ৰাইভেট লিমিটেড, অৰ্থাৎ ইপিয়ে বনাইছে। এইটো এটা ব্ৰেণ্ডেড কোম্পানী, ভাল কোম্পানী, পুৰণা কোম্পানী। ইয়াৰ প্ৰত্যেকটো মেডিচিন ৰিজাল্ট অত্যন্ত ভাল হয়, অত্যন্ত ভাল ৰিজাল্ট দেখা যায়। বন্ধু-বান্ধৱীসকল, এতিয়া আমি জানিম মেৰিলিন ডিয়াছ ছাছপেনশ্যন বা চিৰাপ কি কি কম্পজিশ্যনে বনোৱা হৈছে। ইয়াতে তিনিটা কম্পজিশ্যন দিয়া আছে। ইয়াতে দিয়া আছে চেলিমেৰিন, ট্ৰাইকলিন চাইট্ৰেট আৰু চৰ্বিটল। এই তিনিটা কম্পজিশ্যন মিহলাই এই চিৰাপটো বনোৱা হৈছে। এতিয়া আমি জানিম কিমান পৰিমাণত দিয়া আছে। ইয়াতে চেলিমেৰিন দিয়া আছে 70 mg per 5 ml, আৰু ট্ৰাইকলিন চাইট্ৰেট দিয়া আছে 210 mg অৰ্থাৎ 210 mg, আৰু চৰ্বিটল দিয়া আছে 1 গ্ৰাম 70%। এই অনুপাতে এই মেৰিলিন ডিয়াছ চিৰাপটো বনোৱা হৈছে। বন্ধু-বান্ধৱীসকল, এতিয়া আমি জানিম এই চিৰাপটো আমি কি কি বেমাৰ হ'লে আমি খাব পাৰোঁ, বা ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে। বন্ধু-বান্ধৱীসকল, এই চিৰাপটো বিশেষকৈ যিবোৰ মানুহৰ লিভাৰৰ প্ৰব্লেম হৈছে, লিভাৰখন ফুলি গৈছে, লিভাৰৰ ফেটি লিভাৰ হৈ গৈছে, অৰ্থাৎ লিভাৰৰ ওপৰতে তেলৰ প্ৰলেপ পৰি গৈছে, তেল ধৰিছে লিভাৰত, অত্যন্ত ফেটি লিভাৰ হোৱাৰ ফলত, বা লিভাৰখন ফুলি গৈছে, বা লিভাৰৰ প্ৰব্লেম হৈ গৈছে, ইনফেকশ্যন হৈ গৈছে, এনেকুৱা যদি প্ৰব্লেম হয় তেনেহ'লে ডক্টৰবিলাকে এই মেৰিলিন ডিয়াছ চিৰাপটো খাবলৈ দিয়ে। কিয়নো এই চিৰাপটো অত্যন্ত ভাল কাম কৰে। বিশেষকৈ যিবোৰ পেচেণ্টে লিভাৰৰ প্ৰব্লেমৰ পৰা খাব নোৱাৰে, খোৱাৰ ইচ্ছা নাযায়, ডাইজেষ্ট নহয়, হজম নহয়, বা কিবা খোৱাৰ লগে লগে পেটখন ফুলি যায়, বা পায়খানাটো ক্লিয়াৰ নহয়, লাহে লাহে কনষ্টিপেশ্যনৰ প্ৰব্লেম হৈ যায়, তাৰপিছত পায়খানাটো ডাঠ হৈ যায়, টাইট হৈ যায়, পায়খানা কৰাত অসুবিধা পায়, লাহে লাহে ব্লাড আহি যায় পায়খানাৰ ৰাস্তা দি, সেই ক্ষেত্ৰত এই মেৰিলিন ডিয়াছ চিৰাপটো আপোনালোকে খাব পাৰে। এই চিৰাপটো অত্যন্ত ভাল ৰিজাল্ট বা ভাল কাম কৰে, বা ভাল ৰিজাল্ট পোৱা যায়। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকৰ কিবা কনষ্টিপেশ্যনৰ প্ৰব্লেম আছে, বা কিবা এটা খোৱাৰ লগে লগে বমি বমি ভাৱ হৈ যায়, বা বুকুখন জ্বলি থাকে, বা বমি বমি ভাৱৰ লগতে পেটখন জ্বলি থাকে, বুকুখন জ্বলি থাকে, বা ক'ৰবাত বিষ অনুভৱ হৈ আছে, পেটখন বিষাই আছে, বা নাভিৰ ওচৰত বিষাই আছে, বা বুকুৰ ইয়াতে বিষাই আছে, বা বিভিন্ন ঠাইত বিষ অনুভৱ হৈ আছে পেটত, তেতিয়াহ'লে আপুনি এই মেৰিলিন ডিয়াছ চিৰাপটো খাব পাৰে। বন্ধু-বান্ধৱীসকল, এই চিৰাপটো তিনিটা যিহেতু কম্বিনেশ্যনেৰে বনোৱা হৈছে বা মলিকুলাৰে বনোৱা হৈছে, আৰু ইয়াৰ ৰিজাল্ট অত্যন্ত ভাল হয়। আৰু ফেটি লিভাৰৰ ক্ষেত্ৰত বিশেষকৈ এই চিৰাপটো ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে, কিয়নো এই চিৰাপটো খোৱাৰ লগে লগে আপোনাৰ লিভাৰত যিবোৰ তেল থাকে বা ফেট থাকে সেইবোৰ পূৰা নাইকিয়া হৈ যায়, অতি সোনকালে আপুনি ৰিজাল্ট পাব বা ভাল পাব পেচেণ্টবিলাকে। বন্ধু-বান্ধৱীসকল, এই মেৰিলিন ডিয়াছ চিৰাপ প্ৰথমে জানিম কোনবোৰ মানুহে খাব পাৰে। এই চিৰাপটো প্ৰায়বোৰ মানুহে খাব পাৰে, অৰ্থাৎ মানে এডাল্ট মানুহ চবেই খাব পাৰে, যিহেতু এইটো চুগাৰ ফ্ৰী হয়। মাত্ৰ ইয়াতে কোনো ধৰণৰ চেনি দিয়া নাই, চুগাৰ নাই, ইয়াতে চুগাৰ নথকাৰ ফলত যিবিলাক ডায়েবেটিছ পেচেণ্ট আছে সেইবিলাক মানুহে খাব পাৰে, বা নৰ্মেল মানুহে খাব পাৰে, কোনো ধৰণৰ অসুবিধা নাই। বন্ধু-বান্ধৱীসকল, এই চিৰাপটো মাত্ৰ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত নিদিব, এডাল্ট মানুহৰ ক্ষেত্ৰত দিব, মাইকীয়ে হওক বা মতাই হওক, সকলোৱে খাব পাৰে, কোনো ধৰণৰ অসুবিধা নাই। বন্ধু-বান্ধৱীসকল, এতিয়া আমি জানিম এই চিৰাপটো
খোৱাৰ নিয়ম কি? এই চিৰাপটো 10 ml কৰি দিনত 2 বাৰ খাব খোৱাৰ আগত, অৰ্থাৎ 10 ml কে দিনত 2 বাৰ খোৱাৰ আগত খাব, খোৱাৰ আধা ঘণ্টামান আগত খালে বেছি ভাল। বন্ধু-বান্ধৱীসকল, এই চিৰাপৰ কিবা চাইড ইফেক্ট আছে নেকি? এই চিৰাপৰ এনেকুৱা ধৰণৰ আমি চাইড ইফেক্ট পোৱা নাযায় বা নাপাওঁ। তথাপি যদি এই চিৰাপটো খোৱাৰ লগে লগে আপোনাৰ পেটটো বিষ অনুভৱ হয় বা খোৱাৰ লগে লগে পেটটো আৰু ফুলি যায় বা গাত এলাৰ্জেটিক কিবা প্ৰব্লেম পাই আছে বা মূৰটো ঘূৰাই থাকে খোৱাৰ লগে লগে, এনেকুৱা যদি কিবা প্ৰব্লেম পায় তেনেহ'লে খোৱাটো বন্ধ কৰি দিব। বন্ধ কৰি ডক্টৰৰ পৰামৰ্শ ল'ব। ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত আপুনি কণ্টিনিউ কৰিব। বন্ধু-বান্ধৱীসকল, এই চিৰাপখন খোৱাৰ আগত নিশ্চয় এবাৰ ডক্টৰৰ পৰামৰ্শ ল'ব। পৰামৰ্শ লৈ ডক্টৰৰ যি অনুপাতে খাবলৈ দিয়ে সেই অনুপাতে আপোনালোকে খাব। বন্ধু-বান্ধৱীসকল, এতিয়া আমি জানিম এই চিৰাপটো কিমান ml আহে আৰু পেকেজিংটো চাম। এইটো ধুনীয়া পেকেজিঙত আহে, এনেকুৱা 200 ml আহে, অৰ্থাৎ 200 গ্ৰামত আহে। 200 গ্ৰাম চিৰাপৰ দাম আহিব কিমান সেইটো আমি চাম। ইয়াৰ প্ৰাইচটো আহিব 394 টকা, অৰ্থাৎ 394 ৰুপিজ। 394 টকাত আপুনি 200 ml এই চিৰাপখন পাব। এই চিৰাপটোৰ অলপ দামটো বেছি, কিন্তু ইয়াৰ ৰেজাল্টো অত্যন্ত ভাল। বন্ধু-বান্ধৱীসকল, এই চিৰাপটো লোৱাৰ আগত আপোনালোকে এক্সপায়াৰ ডেটটো চাই ল'ব, বা এই চিৰাপ বুলি নহয়, যিকোনো ধৰণৰ মেডিচিন বা যিকোনো ধৰণৰ ঔষধ লোৱাৰ আগত আপোনালোকে এক্সপায়াৰ ডেটটো চাই ল'ব। কিয়নো কেতিয়াবা ফাৰ্মাচিষ্টৰ ভুলতে হওক বা আপোনাৰ ভুলতে হওক বা কেতিয়াবা নিজৰ ভুলতে হ'লেও মানে এক্সপায়াৰ মেডিচিনটো খোৱাৰ ফলত বিভিন্ন ধৰণৰ প্ৰব্লেম পোৱা যায় বা চাইড ইফেক্ট দেখা যায়। বন্ধু-বান্ধৱীসকল, এই চিৰাপটো 11/2024 বনোৱা হৈছে আৰু 10/2026 এক্সপায়াৰ ডেট আছে। গতিকে আপোনালোকে এইটো 2026 খাব পাৰিব বৰ্তমান। গতিকে যিকোনো মেডিচিন লোৱাৰ আগত ডেটটো আপোনালোকে চাই ল'ব। গতিকে 394 টকাত আমি মেৰিলিভ ডিয়াছ চিৰাপটো আমি পাম। এই চিৰাপটো প্ৰায়বোৰ ফাৰ্মাচীত পাই যাব বা অনলাইন মেডিচিনতো আপোনালোকে পাই যাব। যদি আপোনালোকে এনেকুৱা কিবা প্ৰব্লেম হৈ আছে বা আপোনালোকে এনেকুৱা বেমাৰত ভুগি আছে, নিশ্চয় আপোনালোকে এই চিৰাপটো ল'ব পাৰে। লোৱাৰ আগত এবাৰ ডক্টৰৰ পৰামৰ্শ নিশ্চয় ল'ব। এইখিনি কৈ মই আজিৰ ৰিভিউখন শেষ কৰিব লৈছোঁ, বা আজিৰ মেৰিলিভ ডিয়াছ চিৰাপৰ যি ৰিভিউ মই এইখিনিতে শেষ কৰিছোঁ। ইয়াৰ বিষয়ে যদি আৰু কিবা জানিবলগীয়া আছে বা জানিব বুলি ভাবিছে, নিশ্চয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইখিনি কৈ মই আজি শেষ কৰিছোঁ। থেংক ইউ, ধন্যবাদ।